Hello friends, good morning. স্বাগতম জনাইছো অসম্পৰৰ ইউটিউব চেনেলৰ নতুন এটা এক্সাইটিং ভিডিঅ' লৈ। আজি দুদিন হ'ল ভিডিঅ' আপলোড কৰিব পৰা নাই। তাৰ কাৰণটো হৈছে শাৰীৰিকভাৱে আৰু মানসিকভাৱে ইমান সুস্থ নহয় আৰু বৰ্তমানো ইমান সুস্থ নহয়। তথাপি ভিডিঅ' আপলোড কৰিছো। তাৰ কাৰণটো হৈছে নিজৰ পৰিয়ালৰ মানুহৰ লগত কিমান দিন আৰু কথা নোকোৱাকৈ থাকি। আজিকালি প্ৰায় সকলো মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰে আৰু আমাৰ মনত উদয় হোৱা যিকোনো ধৰণৰ প্ৰশ্ন আমি ইণ্টাৰনেট মানে গুগলৰ জৰিয়তে বা ইউটিউবৰ জৰিয়তে বিচাৰি ওলাওঁ। এনেকুৱা এটা দিন আছিল মানুহৰ মনত উদয় হোৱা যিকোনো ধৰণৰ প্ৰশ্ন হয়তো কাৰোবাৰ পৰা সুধি পেলাই উত্তৰ ওলাইছিল, নহ'লে কিতাপ পঢ়ি ওলাইছিল। কিন্তু ইণ্টাৰনেট জনপ্ৰিয় হোৱাৰ লগে লগে আমি ইউটিউব বা গুগলৰ জৰিয়তে এইবিলাক চাৰ্চ কৰি ওলাওঁ। আৰু প্ৰথম অৱস্থাত ইণ্টাৰনেট যেতিয়া প্ৰথম অৱস্থাত আহিছিল তেতিয়া গুগলৰ জনপ্ৰিয়তা বেছি আছিল। মানুহে যিকোনো মনৰ কথা বা যিকোনো ধৰণৰ প্ৰশ্ন গুগলত চাৰ্চ কৰিছিল। কিন্তু জিঅ' অহাৰ পিছৰ পৰা আমাৰ ভাৰতবৰ্ষত ইউটিউবৰ জনপ্ৰিয়তা বেছি পাইছে। মানে এটা সাৰ্ভেত দেখা গৈছে যে মানুহে গুগলতকৈ ইউটিউবত চাৰ্চ কৰে বেছি। আৰু তাৰ কাৰণটো হৈছে গুগলত যিকোনো বস্তু আমি যদি চাৰ্চ কৰোঁ তেতিয়াহ'লে এইবিলাক আখৰত আহে, মানে আমি পঢ়িব লাগে। আৰু ইউটিউবত যিবিলাক চাৰ্চ কৰি আমি আহোঁ এইবিলাক ভিডিঅ' আকাৰত আহে, মানে মানুহে কৰি আমাক দেখুৱায়। সেইকাৰণে আমাৰ ভাৰতবৰ্ষত বৰ্তমানে ইউটিউবৰ জনপ্ৰিয়তা বহুত বেছি। আজিৰ ভিডিঅ'ত আমি এনেকুৱা কিছুমান টপিকৰ ওপৰত কথা পাতিম যিবিলাক টপিক যদি আপুনি ইউটিউবত চাৰ্চ কৰে তেতিয়াহ'লে আপুনি শাৰীৰিকভাৱে অসুবিধা পাব পাৰে বা নহ'লে কাৰোবাৰ আগত লাজো পাব পাৰে, নহ'লে আপুনি জেললৈকেও যাব পাৰে। চ' ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউটিউব বা গুগলত কিছুমান বস্তু আমি কেতিয়াও চাৰ্চ কৰিব নালাগে। তাৰে প্ৰথম যিটো সেইটো হৈছে মেডিচিন। যদি আপুনি ইউটিউবত গৈ পেলাই যিকোনো এটা বেমাৰৰ নাম লিখি চাৰ্চ কৰে তেতিয়াহ'লে আপুনি হাজাৰ হাজাৰ ভিডিঅ' পাই যাব, হাজাৰ হাজাৰ মেডিচিনৰ নাম ইয়াত পাই যাব। আৰু যদি এই মেডিচিনবিলাক আপুনি কিনি খায় তেতিয়াহ'লে আপোনাৰ বেমাৰ কম হোৱাতকৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি। কাৰণ ইউটিউবত যিবিলাক ভিডিঅ' আপলোড কৰা হয় এইবিলাক সকলো ডক্টৰে আপলোড নকৰে, কিছুমান অনভিজ্ঞ মানুহে মানে বেলেগৰ দেখা দেখি আপলোড কৰি দিয়ে। আৰু যেতিয়া আমি ডক্টৰক দেখুৱাই কিবা এটা ঔষধ কিনো তেতিয়া ডক্টৰে আমাৰ বয়সৰ লগত মিলাই পেলাই আমাক মেডিচিন দিয়ে। আৰু এইবিলাক খালে আমাৰ বেমাৰ কম হয়, বেমাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা বহুত কম। গতিকে আপুনি অলপ পইচা বচোৱাৰ কাৰণে ইউটিউবৰ ভিডিঅ' চাই পেলাই আপুনি কেতিয়াও ঔষধ নিকিনিব। আৰু ইউটিউবত অকল এটা ভিডিঅ' নাচাব। যদি আপুনি ইউটিউবত মানে মেডিচিন হিচাপত ভিডিঅ' চায় তেতিয়াহ'লে আপুনি কমচে কম 8-10টা ভিডিঅ' চাব আৰু ইয়াৰ ফিডবেকবিলাক চাব, মানুহে ইয়াৰ ওপৰত কি কমেণ্ট দিছে। যদি কমেণ্টবিলাক ভাল হয় তেতিয়া আপুনি মাত্ৰ এটা আইডিয়া ল'ব ইয়াৰ পৰা, আৰু ঔষধ কিনোতে সদায় ডক্টৰৰ পৰামৰ্শ অনুযায়ী কিনিব। দ্বিতীয় বস্তুটো হৈছে অপৰাধজনিত কিছুমান বস্তু। যদি আপুনি ইউটিউবতকৈ চাৰ্চ কৰে যে কেনেকৈ পিষ্টল বনাব পাৰি, কেনেকৈ ঘৰতে বহি বহি বম বনাব পাৰি, কেনেকৈ গ্ৰেনেড বনাব পাৰি, তেতিয়াহ'লে এইবিলাক কেতিয়াও চাৰ্চ নকৰিব। কাৰণ ইউটিউব বা গুগল এনেকুৱা এটা প্লেটফৰ্ম হয় যিবিলাক বস্তু আপুনি চাৰ্চ কৰে এইবিলাক সকলো ৰেকৰ্ড হৈ থাকে ইউটিউবত। মাজে মাজে আপুনি নিশ্চয় শুনা পাইছে NRC যেতিয়া পাব্লিছ হয় তেতিয়া চৰকাৰে ঘোষণা কৰি দিয়ে যে কোনোবাই কিবা সাম্প্ৰদায়িক মন্তব্য নকৰিব, নহ'লে আমাৰ ID চেল এইবিলাকক কমেণ্টবিলাক পিক কৰি পেলাই জেলত পঠাব পাৰে। মাজে মাজে এনেকুৱা হয় কি কেতিয়াবা যদি ক'ৰবাত কিবা এটা এনেকুৱা অঘটন হয় তেতিয়াহ'লে চৰকাৰে ইউটিউব গুগলৰ পৰা মানে ডাটাবিলাক বিচাৰে। ইয়াৰ পিছত যদি আপুনি এনেকুৱা কেতিয়াবা চাৰ্চ কৰিছিলে, হয়তো আপুনি এবাৰ চাৰ্চ কৰিছিলে কিন্তু চাৰ্চ কৰাৰ পিছত আপুনি এইটো কৰা নাই বা আপুনি পাহৰি গৈছে, তথাপি ইয়াৰ পৰা মানে আপোনাৰ IP এড্ৰেছৰ জৰিয়তে আপোনাক পুলিচে ট্ৰেক কৰি পেলাই আপোনাৰ অজানিতে কেতিয়াবা আপোনাক জেলতো ভৰাই দিব পাৰে। আপুনি মনে মনে ভাবিব যে মোক কিয় ভৰাইছে, কিন্তু আপুনি যে এবাৰ চাৰ্চ কৰিছিলে গুগলত গৈ পেলাই যে কেনেকৈ বম বনাব পাৰি বা কেনেকৈ কি কৰিব পাৰি, এনেকুৱা অৱস্থাত আপোনাক পুলিচে এৰেষ্ট কৰিব। ইয়াৰ পিছত আপোনাক সোধপোছ কৰিব, ইয়াৰ আগতে হয়তো আপোনাক পুলিচে মাৰপিটো কৰিব পাৰে। গতিকে আপুনি এনেকুৱা ধৰণৰ বস্তু কেতিয়াও ইউটিউবত বা গুগলত চাৰ্চ নকৰিব যিবিলাকে সমাজত অপৰাধজনিত কাম কৰে, যিবিলাক চাইবাৰ ক্ৰাইমৰ অধীনত আহে। এইবিলাক যদি আপুনি কৰে তেতিয়াহ'লে আপুনি জেলত যোৱাৰ সম্ভাৱনা একেবাৰে বেছি। তৃতীয় যিটো সেইটো হৈছে ব্ৰেইন ৱাছ। আমাৰ সমাজত এনেকুৱা বহুতো বন্ধু বান্ধৱী আছে যিসকলে নিজৰ জীৱনক লৈ ইমান অসন্তুষ্ট যে তেওঁলোকে সদায় আত্মহত্যা কৰাৰ বাবে চিন্তা কৰি থাকে। আৰু তেওঁলোকে ইউটিউব গুগলত গৈ পেলাই চাৰ্চ কৰে যে কেনেকৈ আমি আত্মহত্যা কৰিব পাৰোঁ, কি বিষ পান কৰিলে আমি অতি সহজে মৃত্যুবৰণ কৰিব পাৰোঁ বা কেনেকৈ আমি চিপ ল'ব পাৰোঁ। এইবিলাক হৈছে চাইবাৰ ক্ৰাইম আৰু এইবিলাকক ব্ৰেইন ৱাছ বুলি কোৱা হয়। যদি আপুনি এনেকুৱা চাৰ্চ কৰে তেতিয়াহ'লে এইবিলাক বাদ দি দিয়ক, কাৰণ আত্মহত্যা কৰা হৈছে মহাপাপ আৰু এইবিলাক চাইবাৰ ক্ৰাইমৰ অধীনত আহে। এইবিলাকতো আপুনি জেলত যাব পাৰে বা আপোনাৰ বহুত ক্ষতিও হ'ব পাৰে। চতুৰ্থ যিটো সেইটো হৈছে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত। আমাৰ মাজত এনেকুৱা বহুতো বন্ধু বান্ধৱী আছে যিবিলাকে চাৰ্চ কৰি থাকে যে কেনেকৈ আমি সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিব পাৰোঁ, সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিবলৈ কি কি যোগ্যতাৰ প্ৰয়োজন হয় বা তেওঁলোকে ট্ৰেইনিং কেনেকৈ দিয়ে। যদি এইবিলাক আপুনি চাৰ্চ কৰে ইউটিউবত বা ইণ্টাৰনেটত তেতিয়াহ'লে এইবিলাক বাদ দি দিয়ক, কাৰণ কেতিয়াবা আপোনাৰ অজানিতে পুলিচ আপোনাৰ ঘৰলৈকেও যাব পাৰে। পঞ্চম যিটো সেইটো হৈছে ফাইনেন্সিয়েল কিছুমান তথ্য। আপোনালোকে নিশ্চয় জানে যে জালি নোট বনোৱা কিমান এটা ডাঙৰ অপৰাধৰ কাম। আৰু যদি আপুনি ইউটিউবত বা গুগলত গৈ পেলাই চাৰ্চ কৰে যে জালি নোট কেনেকৈ বনোৱা হয়, জালি নোটত কি কি কালাৰ ব্যৱহাৰ কৰা হয়, জালি নোটৰ মেচিন ক'ৰ পৰা আনিব লাগিব, এইবিলাক যদি আপুনি চাৰ্চ কৰে তেতিয়াহ'লে আপুনি এটা ডাঙৰ বিপদত পৰিব। আৰু এইবিলাক হৈছে সন্ত্ৰাসবাদী কাৰ্যকলাপতকৈ ডাঙৰ এটা অপৰাধ। যদি কেতিয়াবা পুলিচে এইবিলাক কথা গম পায় তেতিয়াহ'লে আপুনি কিন্তু ইমান সহজে মানে জেলৰ পৰা মুক্তি নাপায়। গতিকে এইবিলাক বস্তু কেতিয়াও আপুনি ইউটিউব বা গুগলত চাৰ্চ নকৰিব আৰু এইবিলাক মনতো কেতিয়াও নানিব, কাৰণ যিবিলাকে দেশৰ ক্ষতি কৰে, যিবিলাকে আমাৰ ক্ষতি কৰে, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। আৰু শেষৰ যিটো সেইটো হৈছে প্ৰাপ্তবয়স্ক ভিডিঅ'।
যদি আপুনি ইউটিউবত গৈ পেলাই প্ৰাপ্তবয়স্ক ভিডিঅ' চাৰ্চ কৰে তেতিয়াহ'লে আপোনাৰ জেল নহয়, কিন্তু আপুনি বহুত লাজ পাবও পাৰে কাৰোবাৰ আগত। আৰু সাধাৰণতে ইউটিউবত প্ৰাপ্তবয়স্ক ভিডিঅ' আপলোড কৰাৰ কোনো সুবিধা নাই। যদি কোনো মানুহে ইউটিউবত প্ৰাপ্তবয়স্ক ভিডিঅ' আপলোড কৰে তেতিয়াহ'লে ইউটিউবে লগে লগে চেনেলটো ডিলিট কৰি দিয়ে। তথাপি কিছুমান ভিডিঅ' ইউটিউবত পোৱা যায়। আৰু যদি আপুনি ইউটিউবত গৈ পেলাই প্ৰাপ্তবয়স্ক ভিডিঅ' চাৰ্চ কৰে, এদিন দুদিন তিনিদিন চাৰিদিন এনেকুৱা যদি চাৰ্চ কৰে, তেতিয়াহ'লে আপোনাৰ হোম পেজ যিখন সেইখনত সকলো প্ৰাপ্তবয়স্ক ভিডিঅ' দেখুৱাই থাকিব। মানে ইউটিউবৰ চিষ্টেমটো এনেকুৱা কাম কৰে, আপুনি যিটো বস্তুত ইণ্টাৰেষ্টেড হয় সেই বস্তুবিলাক ইউটিউবে আপোনাৰ হোম পেজত ৰাখে। আৰু এইটো সময়ত যদি আপুনি কোনো ফেমিলি মেম্বাৰৰ সৈতে বা কোনোবা ডাঙৰ মানুহৰ মানে যিজনক আপুনি সন্মান কৰে তেওঁৰ সৈতে যদি আপুনি ইউটিউবত ভিডিঅ' চোৱা আৰম্ভ কৰি দিয়ে আৰু ইউটিউব অ'পেন কৰাৰ লগে লগে এনেকুৱা ভিডিঅ' যদি মানুহজনে আপোনাৰ হোম পেজত দেখা পায় তেতিয়াহ'লে আপুনি বহুত লাজ পাব। গতিকে ইয়াৰ পৰাও বাচি থাকিব। এই ভিডিঅ'ৰ জৰিয়তে আপোনাক অলপ সতৰ্ক কৰি দিছোঁ, যদি আপুনি ফেচবুক চলায়, ইউটিউব চলায়, তেতিয়াহ'লে যিকোনো ভিডিঅ'ৰ তলত গৈ বা যিকোনো পোষ্টৰ তলত গৈ সাম্প্ৰদায়িক কমেণ্ট নকৰিব। কাৰণ সাম্প্ৰদায়িক কমেণ্ট কৰিলে পুলিচৰ চকু সদায় এইবিলাকত থাকে আৰু কেতিয়াবা আপোনাৰ জেলো হ'ব পাৰে। এনেকুৱা ভিডিঅ' বনাই পেলাই বা কমেণ্ট কৰি বহুত মানুহ জেললৈকো গৈছে। আৰু মোৰ ভিডিঅ'ৰ তলতো যোৱাকালি এজন বন্ধুৱে কমেণ্ট কৰিছে। গতিকে মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ। আপোনালোকে এইবিলাকৰ পৰা বিৰত থাকক। আৰু যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ৰঙা ৰঙৰ ছাবস্ক্ৰাইব লিখা আছে তাত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা ঘণ্টি যিটো সেইটো প্ৰেছ কৰি দিব, যাতে আমি নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যন যায় আৰু আপুনি ভিডিঅ'টো চাব পাৰে। আপুনি হাঁহি থাকিব, ধেমালি কৰি থাকিব, কাৰণ জীৱনটো অকল দুদিনীয়া। কৈ থাকিব জয় আই অসম।